আমি আজি প্ৰথমে আমি কপালভাতি প্ৰাণায়াম কৰাৰ যিটো নিয়ম ভাত খোৱাৰ প্ৰায় 3 ঘণ্টামান হ'লে ভাল মানে পেটটো অলপমান খালী হ'লে ভাল ইয়াতে আমি কি কৰোঁ আৰামত বহি লওঁ যিটো আপোনালোকে বহি আছে এইটো কোৱা হয় সুখাসন মানে সুখত বহি থকাটো আৰু আসন প্ৰাণায়াম কৰিলে কি হয় কিছুমান মানে পজিটিভ এনাৰ্জি মানে ঊৰ্জা বা শক্তি মানে কপাল ভাতি বুলি কয় কপাল এইখিনি আমাৰ গোটেই মুখ মানে মুখমণ্ডলৰ যিটো উজ্জ্বলতা সেইটো বাঢ়ে যদিহে আমি সদায় কৰিব পাৰোঁ আঁঠুৰ ওপৰত আপোনালোকে সুখাসনত বহিছে পিঠি চিধা কৰি ৰাখিব চিধা প্ৰথমতে আমি কি কৰিম নাকেৰে উশাহটো লওঁ চকু বন্ধ ৰাখিব নাকেৰে আমি উশাহ লওঁ যেতিয়া আমি উশাহটো এৰি দিম তেতিয়া পেটৰ নাভি অংশটো ভিতৰলৈ যাব ইমান মন কৰিব ইমানখিনি আমি 20 তিনিটা ৰাউণ্ড কৰিম ইমান সময় আমি মানে ৰেষ্ট ভ্ৰামৰী প্ৰাণায়াম ভ্ৰামৰী মিন্স ভোমোৰা যেতিয়া আমি ভ্ৰামৰী প্ৰাণায়াম কৰোঁ তেতিয়া আমি কি কৰোঁ আমাৰ কাণৰ প্ৰথমতে মানে এখন সৰু কাণ বুলি কয় ন সেইখিনি আমি কাণৰ যিটো আমাৰ বিন্ধা আছে সেইটো আমি এনেকৈ বন্ধ কৰি দিওঁ আঙুলিৰে প্ৰথমতে আমি উশাহ লওঁ যেতিয়া আমি উশাহটো এৰি দিম সেই শব্দটো আমি কৰোঁ আৰু যেতিয়া আমি শব্দটো কৰোঁ তো তাৰ ফলত ঋণটো মানে ঠাণ্ডা থাকে সেইকাৰণে পঢ়া ল'ৰা ছোৱালীক খুবেই প্ৰয়োজন যেতিয়া তাহাঁতি পঢ়িব বহিব তাৰ আগতে যদি তাহাঁতি অন্ততঃ 3 ৰাউণ্ড ভ্ৰামৰী প্ৰাণায়ামো কৰিব পাৰে তাৰ ফলতে মগজুটো বহুত বেছি মানে ঠাণ্ডা হয় ভ্ৰামৰী প্ৰাণায়ামৰ খোৱাৰ লগত কোনো সম্পৰ্ক নাই প্ৰথমতে আমি আমাৰ আঙুলিৰে এই যিখিনি সৰু অংশটো আছে কাণৰ এই অংশটো আমি হেঁচি পেলাই কাণৰ যিটো বিন্ধা আছে সেইটো আমি বন্ধ কৰি লওঁ তাৰপিছত আমি দীঘলকৈ উশাহ লওঁ এৰি দিওঁতে আমি ভোমোৰাৰ নিচিনা শব্দ কৰিম দীঘল উশাহ লওঁ নাৰী শোধন প্ৰাণায়াম অনুলোম বিলোম নাম শুনিছে চাগে সেইটো আৰু এইটোৰ মাজত এটাই অকণমান সৰু পাৰ্থক্য এইটোত মানে কি হয় আমি উশাহটো অকণ 2 ছেকেণ্ডমানৰ কাৰণে আমি ধৰি ৰাখোঁ সুখাসনত বহিব লাগিব এইটো সুখাসন বুলি কয় ধ্যান আসন আছে কেইটামান তাৰে ভিতৰত এইটোও এটা বাওঁ হাতখনৰ প্ৰথম আঙুলি দুটাৰ মাথা দুটা আমি এনেকৈ লগ লগাম প্ৰথম আঙুলিটো আৰু বুঢ়া আঙুলি আৰু এইটো থাকিব একে এৰি নিচিনা কপালভাতি আমি কৰা নাই বাওঁ আঁঠুৰ ওপৰত এনেকৈ থাকিব আৰু সোঁ হাতৰ প্ৰথম আঙুলি দুটা আমি ফুট পিন্ধো যে সেই জেগাখিনিত আমি লগাই লওঁ প্ৰথমতে তাৰপিছত আমি কি কৰিম প্ৰথমতে আমি 2টা নাকেৰে আমি উশাহ লওঁ লৈ পেলাই বুঢ়া আঙুলিৰে সোঁফালৰ যিটো নাকৰ বিন্ধা আছে সেইটো আমি বন্ধ কৰি দিম তাৰপিছত বাওঁফালেৰে আমি লাহে লাহে এৰি দিম কিলে বাওঁফালৰটো দি উশাহটো লওঁ নহয় লৈ পেলাই বাকী 2টা আঙুলিৰে বাওঁফালৰ নাকৰ বিন্ধাটো বন্ধ কৰি সোঁফালৰটো লাহেকৈ খুলি দিম সোঁফালেৰে আমি উশাহটো এৰি দিম আকৌ সেই একে কণ্টিনিউ 2টা নাকেৰে এবাৰ হ'লেহে এটা ৰাউণ্ড দিয়া হয় এনেকৈ আমি 5টা ৰাউণ্ড কৰিম